আমি বহুতখিনি কৰিয়ে আছোঁ আৰু বিশেষকৈ আমি যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতিখিনি সময়ত আমি প্ৰয়োগ হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত খাপ খুৱাই পেলাই আমি আমাৰ সংস্কাৰবিলাক কৰিছোঁ মূলতঃ শিক্ষা বুলি ক'লে শিক্ষানুষ্ঠান শিক্ষক শিক্ষাৰ্থী আমাৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনৰোলমেণ্ট আগৰ তুলনাত বাঢ়িছে আৰু আগতে বহু বিদ্যালয়ত একাংশ অশৰীৰী ছাত্ৰ ছাত্ৰী আছিল এতিয়া সেইখিনি আমি নাইকিয়া কৰিছোঁ একচুৱেল ফিগাৰ আহিছে কিন্তু আমাৰ সংখ্যাটো বাঢ়িছে আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি সফলতা লাভ কৰিছোঁ এতিয়া আমাৰ যিখিনি অৱশিষ্ট খালী পদ আছে সেই অৱশিষ্ট খালী পদখিনি পূৰণৰ কাৰণেও বৰ্তমান প্ৰক্ৰিয়া চলি আছে অহা 10 মে'ৰ ভিতৰত সেইখিনি প্ৰক্ৰিয়া আমাৰ সম্পূৰ্ণ হ'ব আমি 12,000 পোষ্ট আমি এডভাৰটাইজ কৰিছোঁ কিন্তু 12,000ৰ ভিতৰত কিছুমান টেকনিকেল কাৰণত ধৰি লওক ৰিজাৰ্ভ কেটেগৰী চিট এইটো ফিল আপ নহ'ব পাৰে কিন্তু 8,000ৰ ওপৰৰ পদ পূৰণ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে সব টেটটো মূলতঃ আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যি গাইডলাইন আমি শিক্ষাৰ অধিকাৰ আইনৰ অধীনত LP আৰু UPৰ কাৰণে টেট অনুষ্ঠিত কৰিব লাগে আৰু সেইটো আমি কৰি আহিছিলোঁ কিন্তু একেটা সময়তে যিহেতু নিয়মীয়াভাৱে টেটো অনুষ্ঠিত হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ প্ৰাৰ্থীসকলে তেওঁলোকে আসাম টেটো দিব লাগে আৰু তেওঁলোকে টেটো তেওঁলোকে দিয়ে গতিকে তেওঁলোকৰ এটা বুজা কমাই দিয়াৰ কাৰণে আৰু আমাৰো অলপ ৰেছপন্সিবিলিটি কমোৱাৰ কাৰণে আমি এই সিদ্ধান্ত ল'লোঁ যে অহা 2 বছৰলৈ আমি আসাম টেট নাপাতোঁ কিন্তু ছাত্ৰ যিসকল প্ৰাৰ্থী থাকে তেওঁলোকেতো টেট বছৰত দুবাৰকৈ অনুষ্ঠিত হয় যেনে এইবাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াত টেট পাছ কৰা ছাত্ৰ ছাত্ৰী তেওঁলোকেও ইয়াত অৱতীৰ্ণ হোৱাৰ সম্পূৰ্ণ সুযোগ সুবিধা পাইছে সেকেন্ডাৰী পৰ্যায়ৰ কাৰণে আমি বেলেগ বিকল্প ব্যৱস্থাৰ কথা ভাবি আছো কিন্তু সদ্যহতে যেহেতু আমাৰ প্ৰাৰ্থী আছে যথেষ্ট সংখ্যক আসাম টেট পাছ কৰি থোৱা সেকেন্ডাৰী মাধ্যমিকৰ শিক্ষক আৰু প্ৰাৰ্থী আছে সেইকাৰণে আমি নাপাতিলেও কোনো বঞ্চিত নহয় ইয়াৰ পৰা কতো বিতৰ্ক চলা নাই এছাম মানুহৰ মাজত যিসকলে বিদ্যালয় দেখা নাই বিদ্যালয়লৈ নাযায় বিদ্যালয়ৰ লগত যিসকল মানুহৰ সম্পৰ্ক নাই তেনেকুৱা কিছুমান মানুহৰ মাজত হয়তো বিতৰ্ক চলি আছে মইতো বিদ্যালয় গৈ আছো মইতো প্ৰত্যেকখন জিলা আপোনালোকে দেখিছে মইতো কতো কোনো বিতৰ্কৰ মুখামুখি হোৱা নাই আজি মই শিৱসাগৰৰ পৰা আহিছো শিৱসাগৰত আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছে ইংৰাজী ভাষাত আৰু সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাৰ তেওঁলোকে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তো আমাৰ মাধ্যম যেনে ধৰণে আছে তেনে ধৰণে থাকিব তাক লৈ কোনো চিন্তিত হোৱাৰ কাৰণ নাই শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোকে L1 ভিত্তিত অৰ্থাৎ তেওঁলোকৰ L1 টো অসমীয়া হেতু ভিত্তিতে তেওঁলোকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি পায় আৰু অসমীয়া মাধ্যমতে তেওঁলোকে ল'ৰা ছোৱালীৰ লগত যোগাযোগ কৰে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়াৰ লগে লগে আমি ইংৰাজী শিকাব লাগিব আৰু শিকোৱাৰ কাৰণে আমি দুখন কিতাপ ইংৰাজী ভাষাত দিব বিচাৰিছো উপৰঞ্চি দুখন কিতাপ ইংৰাজী ভাষাত পঢ়ক গতিকে মাধ্যমলৈ কোনো বিতৰ্ক নাই মাধ্যম যেনে আছে তেনেই থাকিব ইয়াক লৈ আমাৰ কোনো ক্ষয়ক্ষতি নহয় নিশ্চিতভাৱে সেইকাৰণেতো গুণোৎসৱ পাতিছো কোনে ভালকে পাঠদান কৰি আছে ক'ত ভালকে পাঠদান হৈ আছে ক'ত পাঠদান হোৱা নাই ক'ত ছাত্ৰ ছাত্ৰীসকল পিছ পৰি ৰৈছে এইখিনি জানিবৰ কাৰণে গুণোৎসৱ পাতিছো মাৰ্চৰ শেষত ফলাফল ওলাব যি ফলাফলটো কেৱল ছাত্ৰ ছাত্ৰী মাক বাপেকৰ কাৰণে নহয় তো আমাৰ কাৰণে আমাৰো পৰীক্ষা আমাৰ শিক্ষা বিভাগৰ কাৰণেও গুণোৎসৱ হৈছে আমি আমাৰ নিজৰ এছেছমেন্ট কৰিম ক'ত আমি ফেইল কৰিছো বা ক'ত বিদ্যালয়বিলাকৰ পাৰফৰমেন্স বেয়া হৈছে আৰু তাৰ কাৰণে কাৰেক্টিভ বা সুধৰণিমূলক ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিব সেইটো মই আগতীয়াকে কেনেকে কম আপুনি ফলাফল দিয়াৰ পাছতে আমি ফলাফলটো জনাৰ পাছতে আমি ব্যৱস্থাটো ল'ম আগতীয়াকে হাইপথেটিকেলি ধাৰণামূলকভাৱেতো